आज है वोटिंग का दिन, खुशियों से सजा है हर पल। एचएम ग्रीन वैली अकेडमी में गूंजेगा लोकतंत्र का कल। और इज अपनी पसंद अपना वोट, मिलकर लिखे नई बात। स्टूडेंट यूनियन इलेक्शन में हम सबकी होगी अपनी आवाज। वोट करो दिल से अपना वोट करो। एचएम ग्रीन वैली अकेडमी मिलकर आगे बढ़ो। ফলাফল মই ঘোষণা কৰিব ওলাইছো। লগে লগে প্ৰতি বিজয়ী প্ৰাৰ্থীগৰাকীক দৌৰ মাৰি আমাৰ মঞ্চত মুছাফিৰৰ ওচৰত বহাৰ কাৰণেও আহ্বান জনাইছো। আমাৰ সভাপতিৰ কেণ্ডিডেট আছিলে দুগৰাকী, শ্বৰীফ ইকবাল আৰু আবু বকৰ সিদ্দিক। দুয়োগৰাকী প্ৰতিদ্বন্দ্বীয়ে ভাল প্ৰদৰ্শন কৰিছে। শ্বৰীফ ইকবালে মুঠ ভোট পাইছে 122টা আৰু আবু বকৰ সিদ্দিকে ভোট পাইছে 77টা। 122টা ভোট পাই 45টা ভোটত আবু বকৰ সিদ্দিকতকৈ বেছি পাই শ্বৰীফ ইকবাল আজি সভাপতি হ'ল বুলি ঘোষণা কৰিলো। শ্বৰীফ ইকবাল। জেনাৰেল ছেক্ৰেটাৰীৰ পদৰ প্ৰাৰ্থী আছিল দুগৰাকী। ইয়াৰে ঈদুল আজহাৰ আৰু শাহজাহান। ঈদুল আজহাৰে ভোট পাইছে 116টা আৰু শাহজাহানে ভোট পাইছে 82। শাহজাহানতকৈ 34টা ভোট বেছি পাই ঈদুল আজহাৰ আজি সাধাৰণ সম্পাদক বিজয়ী হৈছে বুলি ঘোষণা কৰিলে। কালচাৰেল ছেক্ৰেটাৰী কেণ্ডিডেট আছিলে দুগৰাকী, সাহিল আহমেদ আৰু নাছৰিন নাজিয়া চুলতানা। দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত সাহিল আহমেদে ভোট পাইছে 179 179টা আৰু নাছৰিন নাজিয়া চুলতানাই ভোট পাইছে মাত্ৰ 16টা। গতিকে সাহিল আহমেদে 163টা ভোট বেছি পাই বিজয়ী হৈছে বুলি ঘোষণা কৰিলে। ৰাজিকুল ইছলাম আৰু ইছমতাৰা। ৰাজিকুল ইছলামে ভোট পাইছে 194 আৰু ইছমতাৰাই ভোট পাইছে 32। গতিকে 162টা ভোট ইছমতাৰাতকৈ বেছি পাই ৰাজিকুল ইছলাম বিজয়ী হৈছে। ক্লিনেষ্ট ছেক্ৰেটাৰী সুমাইয়া আৰু ৰাজাকুল আছিলে। সুমাইয়াই 129টা ভোট পাইছে আৰু ৰাজাকুলে 70টা ভোট পাইছে। ৰাজাকুলতকৈ 59টা ভোট বেছি পাই সুমাইয়া আক্তাৰাই আজি বিজয়ী হৈছে। গাৰ্লছ কমন ৰুম ৰেমিম আক্তাৰা আৰু সামিনা আক্তাৰ। ৰেমিম আক্তাৰাই ভোট পাইছে 166 আৰু সামিনা আক্তাৰাই ভোট পাইছে 28। গতিকে সামিনা আক্তাৰতকৈ 138 ভোট বেছি পাই ৰেমিম আক্তাৰাই গাৰ্লছ কমন ৰুমৰ সম্পাদিকা হিচাপে বিজয়ী হৈছে বুলি ঘোষণা কৰা হৈছে।